নমস্কাৰ। আজি আকৌ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই ব্ৰইলাৰ মাংসৰ লগত ৰঙালাও বনাম বুলি ভাবিছোঁ। মানে ৰঙালাও এটা ডাঙৰ আনিছিলে, সেইকাৰণে খাই বেছিকৈ খাবলৈ ভাল নালাগে যে, সেইকাৰণে ব্ৰইলাৰ মাংসৰ লগত বনাওঁ বুলি ভাবিলোঁ। খাই ভাল লাগে, আপোনালোকেও বনাই কেতিয়াবা খাই চাবচোন। প্ৰথমতে মই ৰঙালাওখিনি কাটি ল'লোঁ। আলু, পিঁয়াজ, নহৰু, আদা এনেকৈ যোগাৰ কৰি ল'লোঁ। তাৰপিছত মই প্ৰথমতে নহৰু আদাখিনি খুন্দি ল'লোঁ। আদা নহৰুখিনি মই প্ৰথমতে খুন্দি ল'লোঁ। এতিয়া কেৰাহীত তেল দি দিছোঁ। কেৰাহী গৰম হ'ল, তেল দি দিছোঁ। আপোনালোকে নিজৰ জোখমতে তেলখিনি দি ল'লে হ'ব। তাৰপিছত মই এতিয়া পিঁয়াজ দি দিম। পিঁয়াজখিনি দি দিলোঁ। অলপ লৰাই দিব। এতিয়া মই নহৰু, পিঁয়াজ এনেকৈ দি ভাজি আছোঁ। ৰঙা হোৱালৈকে অলপ দেৰি ৰখি দিছোঁ। জিৰা দি দিলোঁ, মছলা, গৰম মছলা, ৰেড চিলি দি দিছোঁ। তাৰপিছত চিকেন মছলাখিনি দি অলপ লৰাই দিলোঁ। ভালকৈ লৰাই ভাজি ল'লোঁ। তাৰপিছত এয়া মাংস দি দিছোঁ। ব্ৰইলাৰ মাংস ৰঙালাওৰ লগত খাবলৈ বহুত টেষ্টি হয়। এতিয়া ঢাকাৰ পিছত আকৌ উতলিছে অলপ, লৰাই দিম মাংসখিনি। হালধি দি দিছোঁ। হালধি দি অলপ লৰাই দিলোঁ। এয়া নিমখ দিছোঁ। নিমখ নিজে জোখমতে দি ল'ব। মোৰ মানুহ কম কাৰণে মই কমকৈ বনাইছোঁ মাংস। এতিয়া ঢাকি দিম। এতিয়া উতল আহিছে, অলপ লৰাই দিম এতিয়া। আকৌ ঢাকি দিম এতিয়া অলপ দেৰি। এতিয়া মাংসখিনি প্ৰায় উতলিছে। এতিয়া মই আলু দি দিছোঁ। আলু দি অলপ লৰাই দিছোঁ। এতিয়া ঢাকি দিম অলপ দেৰি আলুখিনি সিজিবলৈ। এতিয়া মই ৰঙালাওখিনি দি দিছোঁ। ৰঙালাওখিনি দি লৰাই দিছোঁ। খাবলৈ বহুত টেষ্টি হয় ৰঙালাওৰ লগত ব্ৰইলাৰ মাংস। ৰঙালাওটো ইমান এটা আনিলে খাবলৈ আমনি লাগে যে, সেইকাৰণে ব্ৰইলাৰৰ লগতে বনালোঁ আজি। এই পানী গৰম কৰি ল'লোঁ। গৰম পানী দি দিম। গৰম পানী দিলে বেছি টেষ্টি হয়। ৰঙালাও আলু প্ৰায় সিজিব, মাংসটো সিজিলে। এতিয়া মই পানী দি দিম। আৰু অলপ দেৰি ৰাখি দিম। এতিয়া মাংস প্ৰায় ৰেডি হৈ গৈছে। ৰঙালাওৰ লগত ব্ৰইলাৰ মাংস
আপোনালোকে কেতিয়াবা বনাই খাবচোন, টেষ্টি হয় খাবলৈ। ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।